তো হেল্ল' বন্ধু বান্ধৱীসকল, মই লৈ আছোঁ আপোনালোকৰ বাবে আজি নতুন 5টা অসমীয়া হাতৰ। চ' ব'লক হাতৰ কেইটা আৰম্ভ কৰোঁ। ইয়াৰ 1 নম্বৰ হাতটো হৈছে গা হৈছে লাহি, পাতবোৰ মিহি, জুই দিলে লাজতে যাই জয় পৰি। কোৱাচোন বাৰু এইটো কি? এইটো যদি তোমালোক ক'ব পাৰা তেনে 5 ছেকেণ্ডৰ ভিতৰত কমেণ্টত জনোৱা। চ' ইয়াৰ উত্তৰটো মই ৰিভিউ কৰিব বিচাৰিছোঁ। ইয়াৰ উত্তৰটো হৈছে নীলাজী বন। চ' ইয়াৰ উত্তৰটো হ'ল নীলাজী বন। সকলোৱে চাগে গেছ কৰিব পাইছা। চ' ইয়াৰ 2 নম্বৰ হাতটো হৈছে গৰু নহয় কিন্তু ঘাঁহ খায়। গৰু নহয় কিন্তু ঘাঁহ খায়, পক্ষী নহয় কিন্তু উৰি উৰি যায়। গম পাইছানে? গৰু নহয় কিন্তু ঘাঁহ খায়, পক্ষী নহয় কিন্তু উৰি উৰি যায়। ইয়াৰ উত্তৰটো তোমালোকে যদি জনা থাকে তেনে নিশ্চয় কমেণ্টত জনাবা। চ' মই ইয়াৰ উত্তৰটো ৰিভিউ কৰি দিছোঁ। ইয়াৰ উত্তৰটো হৈছে হৰিণ। ইয়াৰ উত্তৰটো হ'ব হৰিণ, কাৰণ হৰিণ গৰু নহয় কিন্তু ঘাঁহ খায়, পক্ষী নহয় কিন্তু উৰি উৰি যায়। চ' ইয়াৰ উত্তৰটো হৈছে হৰিণ। এতিয়া 3 নম্বৰ হাতটো হৈছে গাঁৱত আছে কিন্তু নাৱত নাই। ভালকৈ মন কৰিবা এইটো, গাঁৱত আছে কিন্তু নাৱত নাই। ইয়াৰ উত্তৰটো তোমালোকে অকণমান ভাবি চিন্তি দিবা, নিশ্চয় পাৰিবা। ইয়াৰ উত্তৰটো মই ৰিভিউ কৰিব ওলাইছোঁ। ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰবিন্দু। কাৰণ চোৱা, গাঁৱত চন্দ্ৰবিন্দু নিশ্চয় আছে কিন্তু নাৱতহে নাই। বুজি পাইছা? গাঁৱত আছে কিন্তু নাৱত নাই। চন্দ্ৰবিন্দুটো মানে গাঁৱত আছে আৰু নাৱত নাই। চ' 4 নম্বৰ হাতটো হৈছে চিত পখিলা 3টা মূৰ, 10টা ঠেং ক'ত দেখিলা? এইটো অলপ মানে লজিক লগাবা। চিত পখিলা 3টা মূৰ, মানে 3টা মূৰ আছে, 10টা ঠেং আছে, ক'ত দেখিছা? এইটো তোমালোকে ক'ত দেখিলা? চ' ইয়াৰ উত্তৰটো মই ৰিভিউ কৰিব লৈছোঁ। চাওক, মানে ইয়াৰ উত্তৰটো হৈছে হাল বোৱা মানুহ আৰু গৰু হাল। মানে হাল বোৱা মানুহ মূৰ কেইটা এটা, আৰু গৰু হাল মানে কি দুটা গৰু কেইটা মূৰ থাকে? 2টা মূৰ থাকে। ইয়াত 2টা আৰু ইয়াত এটা, ইয়াত 2টা আৰু ইয়াত এটা, 3টা মূৰ হ'ল। চ' 10টা ঠেং মানে কি? মানুহৰ 2টা ঠেং, গৰুৰ 4টা 8টা ঠেং, টোটেল 10টা ঠেং। ইয়াৰ 4 নম্বৰ হাতটো হৈছে চাৰিও ভায়েকৰ কাণ কটা, তাৰে দুটা। ইয়াৰ 5 নম্বৰ হাতত হৈছে চাৰিও ভায়েকৰ কাণ কটা, তাৰে দুটাৰ পেট ফটা। অকণমান ভাবি চিন্তি যিহেতু পাৰিবা, মোৰ জনাব তোমালোকে নিশ্চয় পাৰিবা। আৰু যদি জনা থাকে নিশ্চয় কমেণ্টত জনাবা তোমালোকে। চাৰিও ভায়েকৰ কাণ কটা, তাৰে দুটাৰ পেট ফটা। চ' মই লাষ্ট হাতটোৰ আনচাৰ ৰিভিউ কৰিব লাগিছোঁ। তাঁতৰ খুটা। তোমালোকে জানা তাঁতৰ খুটাৰ 4 ভায়েকৰ কাণ কটা, তাৰে দুটাৰ পেট ফটা থাকে।